हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल हिमाद्री शइकिया हिमु आहकचोन আজি মই আপোনালোকৰ মাজলৈ এটি ৰেচিপি ভিডিঅ' আগবঢ়াইছো চাই ভিডিঅ'টো সকলোৱে উপকৃত হ'ব বুলি আশা কৰিছো মোৰ মাংস দেখিছে তাৰ লগত কি লওঁ চাওকচোন হাঁহে কোমোৰাই ভাল সকলোৱে জানে আপোনালোকে কিন্তু এতিয়া কোমোৰা নাই বিশেষকে আমাৰ ঘৰত সেই কাৰণে মই আলুৰ লগতে বনাও অলপমান চাওকচোন ইয়াৰ লগত কি লৈছো আলু লৈছো পিয়াজ या मान धनिया जगह अनुसरी या बंगाली धनिया बुलिও কোৱা হয় এয়া নহৰু আৰু আদা বুটি লৈছো আৰু এয়া শুকান জলকীয়া কেঁচা জলকীয়া আৰু লগতে মছলা এয়া পিছি থোৱা আছে মই ভাবিছো এতিয়া হাঁহৰ মাংসখিনি মই প্ৰেছাৰ কুকাৰতে সিজাই লওঁ কিয়নো এতিয়া বহুত টাইম লাগিব আমাৰ এতিয়া সময় 9:30 বাজি গ'ল 10টাই বাজিব এতিয়া বহুত টাইম লাগিব সেই কাৰণে ভাবিছো প্ৰেছাৰ কুকাৰতে সিজাই লওঁ এয়া মই প্ৰেছাৰ কুকাৰত এইখিনি দি ললো মাংস বেছি নহয় বাৰু মানুহো কম যিহেতু তাৰ পিছত এয়া মই জোখমতে পানী দি দিছো এটা প্ৰেছাৰ কুকাৰ ঘপটো মাৰি দিও এয়া দেখিছে তেল উঠি গৈছে সিজা লগে আৰু হ'ব এটা নিমখ অকণ দি দিও যাতে সোনকালে সিজে এটা খপচলা মাৰি দিম गैस ऑन কৰি দিলো মই এতিয়া মই অকন কেৰাহীটো গৰম হ'বলৈ দিলো মই তেল দি দিলো তেল পকিব দিছো তেল পকিছে মই পাঁচফোৰণ কেইটামান দি দিছো পিয়াজ দিলো নহৰু পেষ্টখিনি দি দিছো শুকান জলকীয়া কিটাও দি দিলো দি অকমান লৰাই দিম অকন ৰঙাকে ভাজিম অকন ৰঙা হ'বলৈ দিছো তেজপাত কিটা দি দিলো দিয়া লৰাই দিছো হৈছে এতিয়া বিলাহীখিনি দি দিম দুটা বিলাহী দিছো দি অকণ লৰাই দিব বিলাহীখিনি হৈছে এতিয়া ইয়াত মাংসখিনি দি দিম আলু আৰু মাংসখিনি আলু বেছি দিয়া নাই সবে আলু মানে নেখায় যে কমকে খায় সেইকাৰণে কমকে দিছো এতিয়া লৰাই দিছো ধৰি যাবলৈ নিদিব এনেকৈ লৰাই থাকিব অলপ ভাজিব মই মছলা দি দিছো মই তেলতে হালধি দিওঁ আজি পাহৰি থাকিলো উৎপাতৰ কোবৰ এনে মই তেলতে দি দিওঁ সদায় আজি পাহৰি গৈছোগে উৎপাতৰ কোবতে মছলা দি আছো সব মছলাই দি দিছো মই এতিয়া লৰাই দিব দি পানী দি দিব নিমখ দি দিলো এতিয়া লৰাই দিছো পানী অকণ দি দিছো দি ঢাকন চলা মাৰি দিম কেঁচা জলকীয়া কেইটা দি দিছো উতলিছে এতিয়া ঢাকন চলা আকৌ অফ কৰি দিম ঢাকনখন উদঙাই দিলো প্ৰেছাৰ কুকাৰ যিহেতু আগতে দিয়া আছিলে সিজিছে হৈ আছে এতিয়া মই মান ধনিয়াখিনি দি দিম অকণমান লৰাই দিছো মোৰ হাঁহৰ মাংস ৰেডি দেখিছে আলু আৰু বিলাহীৰ লগত বনাইছো যিহেতু কোমোৰা নাছিলে হৈছে
মই নমাই আপোনালোকক দেখাই আছোঁ, চাই থাকিব। টানটানান, এয়া দেখিছে, এয়া আমাৰ খাদ্য আজি ৰেডি। আজি এয়া কি আছে চাওকচোন। এয়া হাঁহৰ মাংস, এয়া ব্ৰইলাৰ মাংস, এয়া ঘুগুনি, ৰুটি, এয়া আলু আৰু ভাতকেৰেলা ভাজি, এয়া পিঁয়াজ লৈছোঁ, আচাৰ লৈছোঁ। এয়া ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগলৈ আহিবলগা ভিডিঅ'সমূহ আপোনালোকে প্ৰথমে পায়। ধন্যবাদ।